লিপষ্টিকটো দেখি তই চাগে মনটো সামৰিব পৰা নাই লগাও লগাও লাগিছে বৰ্জনাৰ মূৰটো হোৱা কেইদিন হৈছে বিধৱা সাজযোৰ পিন্ধি এলাহ লাগিলে তোৰ ৰঙা ৰংটো দেখি ৰ'ব পৰা নাই লগাও লগাও লাগিছে নহয় বৰষা তুমি ভুল ভাবিছা মই লিপষ্টিক কিয় লগাম কোৱাচোন মই যি পিন্ধি আছোঁ মোৰ যি অৱস্থা মই তাতেই ঠিকে আছোঁ বৰষা লিপষ্টিকটো মাত্ৰ মই হাতেৰে তুলিহে লৈছিলোঁ লিপষ্টিকটো য'তে আছিল ততে থ আৰু দ্বিতীয়বাৰ মোৰ বস্তুত হাত নিদিবি বৰষা লিপষ্টিকটো তুলিনো মই কি পাপ কৰিলোঁ তুমি যে মোক ইমান গালি দিছা তই কি পাপ কৰিলোঁ বুলি আকৌ মোক সুধিবলৈ আহিছ তই এজনী বিধৱা সেইটো কথা তই জাননে নাজান অ' তাৰমানে তই ভাবিছ তোৰ কুলকখনে এই হাত দুখনে মোৰ বস্তুবোৰ চুই দে আৰু তোৰ অৱস্থাটো মোৰ হৈ যাওক চি বৰষা তুমি এইবোৰ কি কৈছা মইতো তোমাৰ মানুহজন দীৰ্ঘজীৱী হোৱাটোহে বিচাৰোঁ আপোনাৰ অবিহনে মোৰ কতোৱে মন নবহে আপুনি মোক ইমান সোনকালে এৰি থৈ কিয় গুচি গ'ল প্ৰতিটো সময়তে আপোনালৈ বহুত মনত পৰি থাকে মই কেনেকৈ জীয়াই থাকিম আপোনাৰ অবিহনে মই কেনেকৈ জীয়াই থাকিম মোক এনেকৈ অকলশৰীয়া কৰি কিয় গুচি গ'ল প্লিজ আকৌ ঘূৰি আহকচোন এবাৰ ঘূৰি আহকচোন মাজনী অ মাজনী তুমি এনেকৈ মানৱলৈ মনত পেলাই আৰু কিমান দিন কান্দা কুটা কৰি থাকিবা মানৱ আৰু আমাৰ মাজলৈ ঘূৰি নাহে মাজনী তুমি যিমান কান্দা কুটা কৰিলেও সি ঘূৰি নাহে সি মৰি গ'ল মাজনী নাকান্দিবা মাজনী নাকান্দিবা তুমি কথাবোৰ বুজি নোপোৱা কিয় তাক তুমি পাহৰিব লাগিব তাক তুমি পাহৰি যোৱা তোমাৰ কাৰণে তাক পাহৰি যোৱাতেই ভাল তাক তুমি পাহৰি যোৱা তাক যিমান মনত পেলাবা তুমি সিমানেই কষ্ট পাবা দেউতা আপুনি এয়া কি কথা কৈছে মই তেওঁক বহুত ভাল পাওঁ তেওঁক মই কেতিয়াও পাহৰিব নোৱাৰো দেউতা কেতিয়াও পাহৰিব নোৱাৰো তুমি কান্দি কান্দি যিমান কষ্ট পালেও সি উভতি নাহে সঁচা কথাটো তুমি কিয় মানি নোলোৱা মানিব খোজো দেউতা কিন্তু মোৰ মনটোৱে কেতিয়াও মানি নলয় তেওঁ মোক এনেকৈ অকলশৰীয়া কৰি কেতিয়াও যাব নোৱাৰে দেউতা কেতিয়াও যাব নোৱাৰে ইয়াত মানে এইবোৰ কি হৈ আছে সৰলা তুমি জানো নিজৰ বোৱাৰীজনীক অকণমান বুজাব নোৱাৰা তাই এনেকৈ ৰুমতে সোমাই কান্দি কান্দি থাকিলে তাই দেখোন নিজে দুৰ্বল হৈ যাব তাই এতিয়া জীৱনত আগুৱাই যাব লাগিব তুমি সেইবোৰ কথা বুজাই দিব লাগে আকৌ সেইটো কাম মানে আপুনি ধুনীয়াকৈ কৰি আছে মই থকাৰ পাছতো আপুনি দেখোন তাইক বুজাই আছে মই আকৌ কি বুজাব লাগে সৰলা তুমি তেনেকৈ নকবা তোমালোক কোনেও তাইক গুৰুত্ব নিদিয়া দেখিহে মই আহি দুষাৰ কথা কৈছো তাই মোৰ ঘৰখনলৈ অহা দুদিন নহওঁতে মোৰ ল'ৰাটো মোৰ খালে মোৰ ঘৰখন মৰাখালি কৰি পেলালে তাৰ কথা মতে যদি এইজনীক আমাৰ ঘৰ বোৱাৰী কৰি ননা হয় কিজানি মোৰ ল'ৰাটো আজি জীয়াই থাকিল হয় তাৰ লগতে এইকো মাৰি পেলাব লাগিছিল ভগৱানে এই কিয় জীয়াই ৰাখিলে জানো সৰলা জন্ম মৃত্যু বিবাহ কাৰো হাতত নাথাকে এইবোৰ সকলো ভগৱানৰ কাম তুমি দেখোন সকলো জানাই তাৰ পাছতো বোৱাৰীজনী কিয় এনেকৈ জগৰীয়া কৰি থাকা আপুনি এই কুলক্ষণীজনী হৈ মোৰ লগত তৰ্ক নকৰিব যাওক ইয়াৰ পৰা আজি মোৰ ল'ৰাটো ঢুকুৱা 3 মাহেই হ'ল এই 3 মাহে তোৰ অভিনয় কৰি কৰি শেষেই হোৱা নাই তোক মই চিধাচিধিকৈ কৈছোঁ এইখন ঘৰত যদি খাই বৈ থাকিবলৈ মন আছে তেনেহ'লে ঘৰখনৰ গোটেইবোৰ কাম কৰিবি আৰু যদি এনেকৈ ৰুমত সোমাই সোমাই কান্দি থকাৰ ইচ্ছা আছে তেনেহ'লে বাপেৰ ঘৰলৈ গুচি যাবি বুজিলি কুলক্ষণী কৰবাৰ তুমি ক'ত আছা তুমি এইবোৰ সকলো দেখি আছানে বাৰু তুমি মোৰ লগতে আছানে বাৰু সকলোৱে কয় তুমি বোলে ইয়াত নাই তুমি বোলে বহুত দূৰ দূৰণিলৈ গুচি গ'লা কিন্তু মোৰ মনটোৱে কেতিয়াও মানি নলয় মোৰ মনটোৱে কয় তুমি মোৰ লগতে আছা তুমি ইয়াতে আছা মোৰ লগত হোৱা সকলো তুমি দেখি আছা ঘৰৰ কাম বনবোৰ নকৰিলে ঘৰৰ মানুহে গালি দিয়ে কাম বনবোৰ কৰিবলৈ মনটোতো ভাল হৈ থাকিব লাগিব মনটো বেয়া হৈ থাকিলে হাতত দেখোন একো কামেই নুঠে এইটো দেখোন লিপষ্টিক বৰষাই চাগে লিপষ্টিকটো লৈ ইয়াতে পেলাই থৈ গ'ল মই ইয়াতে তুলি থৈ দিওঁ তাই আহিলে ইয়াতেই পাব মোৰ বস্তু হাত লগাবলৈ তোক ইমান সাহস কোনে দিলে হা মই তোক কৈছিলোঁ নে নাই তই মোৰ ৰুমৰ আশে পাশেও নাহিবি তাৰ পাছতো মোৰ ৰুমলৈ আহি এইবোৰ কি লৈ আছ বৰষা কাম বনবোৰ নকৰাৰ কাৰণে মায়ে গালি পাৰি আছিল সেইকাৰণে মই ঘৰটোহে ঝাৰু দিছিলোঁ আৰু তোমাৰ ৰুমত ঝাৰু দিওঁতে এই লিপষ্টিকটো পৰি থকা দেখিলোঁ তাকেই তুলি থৈছোঁ বুলি মিছা কথা ক'বলৈ আহিছ লিপষ্টিকটো দেখি তই চাগে মনটো সামৰিব পৰা নাই লগাও লগাও লাগিছে বৰ্জনাৰ মূৰটো হোৱা কেইদিন হৈছে বিধৱা সাজযোৰ পিন্ধি এলাহ লাগিলে তোৰ ৰঙা ৰংটো দেখি ৰ'ব পৰা নাই লগাও লগাও লাগিছে নহয় বৰষা তুমি ভুল ভাবিছা মই লিপষ্টিক কিয় লগাম কোৱাচোন মই যি পিন্ধি আছোঁ মোৰ যি অৱস্থা মই তাতেই ঠিকে আছোঁ বৰষা লিপষ্টিকটো মাত্ৰ মই হাতেৰে তুলিহে লৈছিলোঁ লিপষ্টিকটো য'তে আছিল ততে থ আৰু দ্বিতীয়বাৰ মোৰ বস্তুত হাত নিদিবি বৰষা লিপষ্টিকটো তুলিনো মই কি পাপ কৰিলোঁ তুমি যে মোক ইমান গালি দিছা তই কি পাপ কৰিলোঁ বুলি আকৌ মোক সুধিবলৈ আহিছ তই এজনী বিধৱা সেইটো কথা তই জাননে নাজান তাৰমানে তই ভাবিছ তোৰ কুলক্ষণীয়ে এই হাত দুখনে মোৰ বস্তুবোৰ চুই দে আৰু তোৰ অৱস্থাটো মোৰ হৈ যাওক চি বৰষা তুমি এইবোৰ কি কৈছা মইতো তোমাৰ মানুহজন দীৰ্ঘজীৱী হোৱাটোহে বিচাৰোঁ এতিয়াতো আমাৰ ঘৰখনৰ ভিতৰত ভাইটিয়ে মূল সি জীয়াই থাকক মোৰ আয়ুসখিনিও তাৰ গাত লাগক
হ'ব হ'ব, তই ইমান নাটক কৰিব নালাগে। তোক কিন্তু মই কৈ দিছোঁ, মোৰ মানুহজনৰ পিনে তই চকু তুলিও নাচাবি। এক হাত দূৰত থাকিবি, মোৰ ৰুমৰ পৰাও দূৰত থাকিবি। হ'ব দিয়া বৰষা, আজিৰ পৰা মই তোমাৰ ৰুমলৈও নাহোঁ, তোমাৰ একো বস্তুও নুচোঁ। গিয়েকৰ মূৰটো খাই লৈ হেঁপাহে পলোৱা নাই, মোৰ সংসাৰখনৰ ওপৰত চকু। সৰু বোৱাৰী, তুমি সেই বিধৱাজনীৰ পৰা অকণমান দূৰত থাকিবা। ভগৱানে নকৰক তোমাৰ সংসাৰখনেই ভালে চলি আছে, এতিয়া আকৌ সেই কুলক্ষণীজনীৰ চকু তোমাৰ সংসাৰখনত পৰিলে তোমাৰ সংসাৰখনো ভাগি যাব। মা, আজি মই তাইক ৱাৰ্ণিং দি দিছোঁ নহয়, মোৰ ৰুমত গৈ লিপষ্টিকটো চাই আছে জানেনে? তাই গিয়েকটো ঢুকৈ কিমান দিন হৈছে, তাই লিপষ্টিক ল'বলৈ মন গ'লেই। মই তাইক স্পষ্টকৈ কৈ দিছোঁ, মোৰ মানুহজনৰ পৰা আৰু মোৰ ৰুমটোৰ পৰা, মোৰ বয় বস্তুৰ পৰা তাইক এহাত দূৰত থাকিব দিছোঁ। অ' বোৱাৰী, ভাল কৰিছা। মই যিটো ভাবি আছিলোঁ তুমি সেইটোকে কৰিলা, ভালেই হ'ল। মা, আপোনাক কথা এটা ক'ব লগা আছিল। কুলক্ষণীয়া মহাৰাণী ক'ৰবাৰ ৰাতিপুৱাৰ পৰা তোৰ কি কথা ওলাল? মানে মা, মোক পইচা কেইটামান লাগিছিল। অলপ দিনৰ পৰা মোৰ পেটটো বৰকৈ বিষাই আছে। পেটটো এবাৰ দেখাই আহোঁ বুলি ভাবিছিলোঁ। হাতত পইচা বুলিবলৈ 1 টকাও নাই মা, পইচা কেইটামান লাগিছিল, দিবনে? তোৰ আকৌ এইবোৰ কি নতুনকৈ নাটক আৰম্ভ হৈছে? ঘৰৰ কাম বনবোৰ কোনে কৰিব? তই যদি এতিয়া ডাক্তৰৰ ওচৰলৈ যাওঁ, তোৰ দেখোন তাতেই দিনটো লাগিব। দিনটোৰ খোৱা বোৱা, ধোৱা পখলা এইবোৰ কোনে কৰিব? মা, তাৰ উপৰিও তাইক বোলে পইচা লাগে। তাইক আমি খুৱাই বুৱাই ৰাখিছোঁ যে সেইটোৱে যথেষ্ট। তাইক আকৌ আমি পইচা ক'ৰ পৰা দিওঁ? আচৰিত, লাজ বোলা বস্তুটো অকণেই নাই। গিয়েকৰ মূৰটো খাই ল'লে, এতিয়া আকৌ আমাক পইচা বিচাৰিব আহিছে। এনেকৈ দিনটো ঘৰখন এৰি যাম বুলি ভাবিছ যে ঘৰখনৰ কাম বনবোৰ কোনে কৰিব? তোৰ বাপেৰে আহি কৰিব। বৰষা, তুমি ঘৰৰ কাম একো কৰিব নালাগে, মই গোটেইখিনি কৰিলোঁ, আৰু যিখিনি বাকী থাকে মই আহি পেলাই কৰিমহি। মোৰ হাতত তোক দিবলৈ 1 টকাও নাই, আৰু তই একো ডক্টৰ চক্টৰ ওচৰলৈ যাব নালাগে, ঘৰতে থাক। কিন্তু মা, অলপ দিনৰ পৰা মোৰ পেটৰ বিষটো বেছিকৈ বাঢ়িছে, সেইকাৰণেহে যাওঁ বুলি ভাবিছিলোঁ। মোৰ ল'ৰাটো মূৰটো খালি দেখোন, এতিয়ানো তই কিয় জীয়াই থাকিব লাগে? মৰ যদি মৰিবি, তই ডক্টৰৰ ওচৰলৈ যাব নোৱাৰ। মা, তোমালোক তিনিজনী কি হৈছে মানে? অ' তুমি আহিলা, ব'লা মুখ হাত ধুই লোৱা, গৈ কিবা এটা খাই ল'বা। খাম বাৰু, কিন্তু আগতে কোৱাচোন তোমালোকৰ কি হৈছে? আমাৰ একো হোৱা নাই, এই মহাৰাণীৰহে হৈছে। মহাৰাণীয়ে এতিয়া ঘৰৰ কাম বনবোৰ এৰি ক'ৰবাত ফুৰিবলৈ যাব ওলাইছে। গোটেই ঘৰখনৰ কাম বনবোৰ পৰি আছে, মহাৰাণী ক'লৈ যায় জানো? নহয় ভাইটি, মই এবাৰ ডক্টৰৰ ওচৰলৈহে যাওঁ বুলি কৈছিলোঁ। অলপ দিনৰ পৰা পেটৰ বিষটো বাঢ়িছে, তাকে সুধিলোঁ। মা আৰু বৰষাই মোক ডক্টৰৰ ওচৰলৈ যাব নিদিয়ে। মই যাবলৈ নিদিওঁ বুলি কৈছ যে তই এওঁৰ আগত মোৰ বদনাম গাবলৈ আহিছ। বৰষা, চুপ, একদম চুপ। মই তোমালোকৰ কথা সকলো জানো। তোমালোকে যে মোৰ আৰে বৰ ওপৰত কিমান অত্যাচাৰ কৰি থাকা সেইবোৰ সকলো জানো। 1 মিনিট, তুমি এই গিয়েকৰ মূৰ পৰা বিধৱাজনীৰ কাৰণে মোক খং কৰিছা, মোৰ ওপৰত ৰঙা চকু দেখাইছা। অঁ, দেখাইছোঁ। তই কি কৰিবি মোক? হয় নেকি? ঠিক আছে, তুমি মোক আজিৰ পৰা নামাতিবা, তুমি এইজনীৰ লগতে থাকা। বাবা, তই যি কৰিছ ভাল কৰা নাই কিন্তু। হ'ব মা, তোমালোকে কিমান ভাল কৰি আছা ময়ো দেখি আছোঁ। বৌ, তোমাক যদি বৰষাই নজনাকৈ কিবা কৈছে তাৰ কাৰণে মই ক্ষমা খুজিছোঁ। তুমি ডক্টৰৰ ওচৰলৈ যাব বিচাৰিছিলা ন? যোৱা, ঘৰত কোনে কি কয় মই চাম, যোৱা। কিন্তু ভাইটি, তুমি তাইৰ ওপৰত খং কৰিব নালাগিছিল। আজি ডক্টৰৰ ওচৰলৈ এনেও যাব নোৱাৰিম, মোৰ হাতত এটকাও নাই নহয়। মাক পইচা কেইটামান খুজিছিলোঁ, মায়েও দিব নোৱাৰে বোলে। যেতিয়া পইচা পাম তেতিয়াই ডক্টৰক দেখামগৈ। যোৱা, তুমি বৰষাক মনাই লোৱাগৈ, যোৱা। বৌ, তোমাৰ হাতত যদি টকা পইচা নাই তেনেহ'লে তুমি মোক ক'ব নোৱাৰা, মই দিম নহয়। সৰু বাবা, তই কিন্তু বহুত ওপৰলৈ গৈছ। মা, তুমি পাহৰি নাযাবা, দাদা জীয়াই থাকোঁতে আমাৰ এই ঘৰখনৰ কাৰণে বহুত কিবা কিবি কৰি থৈ গৈছে। আমি সেইবোৰ পাহৰি এতিয়া বৌক কষ্ট দিলে দাদাৰ আত্মাই শান্তি পাবনে? এইকেইটা লোৱা বৌ, ইয়াত টকা 3000 আছে। তুমি এইখিনি টকাৰে ধুনীয়াকৈ ডক্টৰক দেখাই লোৱাগৈ। নালাগে দিয়া ভাইটি, ইমানবোৰ টকা মই কি কৰিম? ডক্টৰক দেখাব আকৌ, তাৰ বাহিৰেও আপোনাৰ নিজৰ খৰচ নাই জানো? যিখিনি টকা ৰখে সেইখিনি টকাৰে আপোনাৰ অভাৱৰ বস্তুখিনি আনি ল'ব। একেখন শাৰীকে পিন্ধি থকা কিমান দিন হ'ল, ভাল চাই শাৰী এখনো আনি ল'ব। ভাইটি, গোটেই ঘৰখন এতিয়া তোমাৰ ওপৰতে। তুমি ঘৰখন চলাওঁতে অসুবিধা নহ'ব জানো? তাৰ বাহিৰেও তোমাৰ পাৰ্চনেল লাইফ এটা নাই জানো? সেইবোৰ কেনেকৈ চলাবা? বৌ, আপুনি সেইবোৰ চিন্তা কৰিব নালাগে নহয়, সেইবোৰ মই চলাই নিম। আপুনি মুঠতে এইখিনি টকা ৰাখি থওক, তাৰ বাহিৰেও আপোনাৰ যদি কিবা প্ৰয়োজন হয় আপুনি মোক ক'ব, একো চিন্তা নকৰিব। অ', এতিয়া এই বিধৱাজনী পইচাৰ প্ৰয়োজন হৈছে, তাৰমানে এতিয়া তোমাৰ ইনকামেৰে এইজনীকো চলাই থাকিবা। বৰষা, এনেকৈ মানুহক কথা কয় নেকি? তুমি কথাবোৰ কিয় এনেকৈ সুৰত কৈছা? তেনেকৈ নকয়, এই বিধৱাজনীক কেনেকৈ ক'ব লাগে? এইজনীতো মুখখনো চাবলৈ মন নাযায়। আৰু এটা কথা কোৱাচোন, তুমি এই পইচাবোৰ কিয় দিছা? তোমাৰ পইচাবোৰ ফ্ৰীতে আহিছে নেকি? ঘৰখন মই চলাম নে তুমি চলাবা? ঘৰখন কেনেকৈ কি কৰিব লাগে সেইবোৰ মই চাই ল'ম, তুমি সেইবোৰ মাথা মাৰিব নালাগে। তাৰ বাহিৰেও বৌ, আমাৰ বাহিৰে আপোন বুলিবলৈ এইখন পৃথিৱীত কোন আছে? তোমালোকে কাজিয়া নকৰিবাচোন প্লিজ, মোৰ কাৰণে তোমালোকে ঘৰখনত কাজিয়া পেচাল আৰম্ভ নকৰিবা। বৰষা, এইখিনি পইচা লৈ লোৱা, মোক এইখিনি পইচা নালাগে, তথাপিও তোমালোকে কাজিয়া পেচাল নকৰিবা। বৌ, মই কৈছোঁ নহয় আপুনি সেইখিনি টকা ৰাখি থওক। আৰু বৰষাৰ কথা আপুনি নুশুনিব, তাইতো সেইটোৱে কাম। মানুহক কেনেকৈ গালি পাৰিব লাগে, কেনেকৈ মনত দুখ দিব লাগে তাই সেইটোৱে জানে। তুমি মোৰ লগত এই বিধৱাজনীৰ কাৰণে তৰ্ক কৰিছা? চোৱা বৰষা, তুমি লিমিট ক্ৰছ নকৰিবা। ঘৰখন মই চলাওঁ, ক'ত কি কৰিব লাগে কি কৰিব নালাগে সেইবোৰ মই জানো, তুমি মোক ক'ব নালাগে। আচলতে তোমাৰ লগত কথা পাতিবই নালাগে, তোমাক কথা কোৱাই ভুল। হ'ব, তেনেহ'লে তুমি মোক একো নক'বা। তই চাগে খুব ভাল পাইছ ন আমাৰ দুইজনে মাজতে কাজিয়া লগাই? তই এতিয়া খুব শান্তি পাইছ। বৰষা, মইতো ভাইটিৰ পৰা পইচা ল'ব বিচৰা নাছিলোঁ, সি নিজেহে দি থৈ গৈছে। সি নিজে জোৰ কৰি দিয়াৰ পাছত মই কি কৰিম কোৱাচোন?
দে তেওঁ যিমানকেইটা টকা দি থৈ গৈছে গোটেইকেইটা মোক দে মোৰ মানুহজনে কষ্ট কৰি ইনকাম কৰিব তাৰ ওপৰতে পইচা ল'ব লোৱা বৰষা এইকেইটা ভাইটিয়ে যেনেকৈ দিছে তেনেকৈ আছে মই ইয়াৰ পৰা 1 টকাও লোৱা নাই যা এতিয়া ঘৰ কি কাম আছে কৰগৈ এই বিধৱা মুখখন মোৰ সন্মুখলৈ আনি নাথাকিবি মোৰ মানুহজনে ইমান কষ্ট কৰিব তাই আকৌ ফ্ৰীতে পইচা ল'ব বৰষা মোক 1 টকাও নালাগে এইকেইটা পইচা তুমিয়ে ৰাখি থোৱা কিন্তু ঘৰখনত কাজিয়া পেচাল নকৰিবা বৰষা ভাইটিৰ লগত কাজিয়া পেচাল নালাগিবা মোৰ মানুহজনৰ টকা মই নলৈ কোনে ল'ব হা আমাৰ সংসাৰখনত জুই লগাবলৈ আছ গুচি নাযাওঁ কিয় ক'ৰবাত মোৰ গৈ হ'ব দিয়া বৰষা মনে মনে থাকা ঐ কুলক্ষণী নিজৰ সংসাৰখনটো ভালদৰে ৰাখিবই নোৱাৰিলি এতিয়া বৰষা আৰু সৰু বাবাৰ ওপৰত চকু সিহঁত দুইটাৰ মাজত সিহঁতৰ সংসাৰখনৰ মাজত তোক সোমাবলৈ কোনে দিছিল হা মা এই দৈলৈ 2 চাটমান দিবহি লাগিছিল তেওঁ মোক নমতা হৈ গ'ল এইকাৰণে মা বৰষা মইনো কি কৰিলো মই দেখোন একো কৰা নাই সকলো কৰিলো এতিয়া একো কৰা নাই বুলি ক'বলৈ আহিছ তোৰ কাৰণে একমাত্ৰ তোৰ কাৰণে এওঁ মোৰ লগত আজি মাতবোল বন্ধ কৰি দিলে মা এইজনী আমাৰ জীৱনটো ধ্বংস কৰি দিছে বৰষা মইনো তোক কি ক্ষতি কৰিলো তই মোক এনেকৈ কিয় কৈছ এইজনী ঘৰৰ পৰা বাহিৰ কৰি নিদিলে আমাৰ শান্তি নহ'ব এইক আমি ঘৰৰ পৰা বাহিৰ কৰিবই লাগিব মা বৰষা মোক আপোনালোকে ঘৰৰ পৰা বাহিৰ কৰি নিদিব আপোনালোকে মোক ঘৰৰ পৰা বাহিৰ কৰি দিলে মই ক'লৈ যাম ক'ত থাকিম